হেই ভণ্টি, তোমাৰ নাম কি হে? মণিকাঞ্চন শইকীয়া। তোমাক সোধা নাই, এই প্ৰথমজনী সুধিছো। তাৰ নামেই মণিকাঞ্চন শইকীয়া আৰু মোৰ নাম খোলালী। এই কথা পাতিছোহে মাত্ৰ, তোক ভিনি বনাই দিলে হে। সঁচাকে হে, খোলালি পালোৱেচোন ন। এই খোলালি, পটককে ক পৰা ওলালি হে? তাৰ নামটো খোলালী, সি খোলালী নহয় তোৰ। ৰাস্তাত ছোৱালী দেখা নাই, পটাবলৈ আহিছে। চবৰে আমাৰ বয়ফ্ৰেণ্ড আছে। এবাৰ যাংগে বৈ। এই খোলালি, ৰচোন ৰ। এই পাত্তাই নিদিলে সেইটো। পাত্তাটো বিচৰা নাই ন, সেইকাৰণে দিয়া নাই। এনেইতো বজাৰত আজিকালি পাত্তাৰ ভেলু নাইকিয়া হৈ গৈছে ন। সেইটো আকৌ কি পাত্তা, ভেলু থকা নথকা? নাই পাত্তা মানে পাত্তা দিয়া নাই ন। কোনে পাত্তা দিয়া নাই? মই পাত্তা দিয়া নাই, তই পাত্তা দিয়া নাই। অলপ আগতে সিহঁতে পাত্তা নিদিলে আমাক। এনেকেতো চবে পাত্তা নিদিয়ে ন কাকো। কি কলি? কি বুজাব বিচাৰ? মইচোন পাত্তাই পোৱা নাইচোন। সেইটোৱেইটো, মইতো পাত্তাই দিয়া নাই, তই কেনেকৈ পাত্তা পাবি? তেনেহলে পাত্তাটো কেনেকৈ দিব লাগে? পইচা লাগিব, ধন। পইচা থাকিলে চবে পাত্তা দিব, তেতিয়াহে পাত্তা পাবি ন। পইচাৰটো ভেলু আছে, পাত্তাৰটো ভেলু নাই বুলি কৈছো, সেইটো আকৌ কেনেকৈ হল হে? সেইটোৱেইটো কথা, পইচাৰ ভেলু আছে কাৰণেই তো পাত্তাৰ ভেলু নাই। পাত্তাৰ যদি ভেলু থাকিলে হয়, পইচাৰতো আজি প্ৰয়োজনে নহল হয় ন। জানো পাই, মই হলে একো পাত্তাই পোৱা নাই দেই। সেইটোৱেইটো কথা, তই পাত্তাই পোৱা নাই, কাৰণ তোৰ ভেলুৱেই নাই।